নমস্কাৰ, মই শিবুলবুলি দেৱী আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। সকলোকে আমাৰ অনুষ্ঠান আছিলে বজালি, যিহেতু ভাগ্যশ্ৰী বাৰ লগত মই অনুষ্ঠান নকৰা হৈছিলোঁ, আকৌ এবাৰ ভাগ্যশ্ৰী বাৰ লগত বজালিলৈ বুলি অনুষ্ঠানলৈ আহিলোঁ। যোৱা বছৰো আমি অনুষ্ঠান কৰি গৈছিলোঁ বজালিত, আৰু সেই বজালিত যিহেতু আমি অনুষ্ঠান কৰি গৈছোঁ যোৱাবাৰো, সেই বছৰটো আমি ৰাইজৰ মৰম পাবলৈ সক্ষম হ'লোঁ, আৰু এই বছৰটো আমি ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছোঁ। আৰু বজালি অনুষ্ঠান কৰি বহুত ভাল লাগিলে, আৰু লগতে আমাৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰা হৈছিলে ভাগ্যশ্ৰী বা হিমা বায়ন আৰু কমলা গগৈদেৱ। যিহেতু বজালি অনুষ্ঠানত কমলা গগৈদেৱ অনুষ্ঠান কৰিবলৈ নোৱাৰিলে, আমি ভাগ্যশ্ৰী বা আৰু হিমা বায়নৰ দুই টিমে অনুষ্ঠান কৰিলোঁ। আৰু বজালিত অনুষ্ঠান কৰি ইমান ভাল লাগিলে যে ক'ব নোৱাৰি, ইমান মৰম দিছে ৰাইজে। হয়তো আগলৈও আমাক এনেকৈ নিমন্ত্ৰণ কৰিব, আশা থাকিলে সকলোকে। আৰু মোৰ চেনেলটো চাই কেনেকুৱা পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি জনাবলৈ নাপাহৰিব। কোনোবা দৰ্শকে যদি মোবাইলটো পাইছে, তেওঁ আমাৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনাব। আৰু আপোনালোকে চাওকচোন, ইমান দৰ্শক নহয়, ক'বলৈ ভাষা নাই, ইমান মৰম দিছে মানুহবোৰে আমাক চাবলৈ। হয়তো মানুহবোৰ চাই আমাৰ ইমান ভাল লাগিছে। আগলৈও এনেকৈ দৰ্শকক দেখা পাওঁ, আপোনালোকৰ আশীৰ্বাদ পাওঁ, সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আৰু আমাৰ অনুষ্ঠানৰ মাজতে আমাৰ অনুষ্ঠান শেষ হোৱাৰ পাছত তেওঁলোকৰ গাঁৱৰ মহিলাগৰাকী তেওঁলোকৰ নিজৰ চাব কেনেকুৱা হৈছে। বজালি অনুষ্ঠান কৰিব যোৱা আগদিনা আমি নগাঁও আই বসুন্ধৰী থানত অনুষ্ঠান কৰিছিলোঁ। তাৰে অলপ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে চাই কেনেকুৱা পায় মোক জনাব।